শিক্ষক বিটিআৰ এৰিয়াত নিযুক্তিৰ দায়িত্বটো হ'ল বিটিআৰ কৰ্তৃপক্ষ। ইয়াত অসম চৰকাৰৰ লগততো একো নাই। গতিকে বিটিআৰৰ যিখিনি স্কুল আছে 3rd গ্ৰেড 4th গ্ৰেড 2nd গ্ৰেড গোটেই নিযুক্তিটো বিটিআৰে কৰিব। তাততো অসম চৰকাৰতো কোনো হস্তক্ষেপ নাই। খালি অসম চৰকাৰে এটাই কাম কৰি দিব লাগে, তেওঁলোকক টেট পাতি দিব লাগে। তেওঁলোকে ৰিকুৱেষ্ট কৰিলে আমি টেট পৰীক্ষা পাতিব পাৰোঁ। কাৰণ বিটিআৰৰ নিযুক্তি লৈ পেলাই অসম চৰকাৰতো একো কথা নাই। শিক্ষক বিটিআৰ এৰিয়াত নিযুক্তিৰ দায়িত্বটো হ'ল বিটিআৰ কৰ্তৃপক্ষ। ইয়াত অসম চৰকাৰৰ লগততো একো নাই। গতিকে বিটিআৰৰ যিখিনি স্কুল আছে 3rd গ্ৰেড 4th গ্ৰেড 2nd গ্ৰেড গোটেই নিযুক্তিটো বিটিআৰে কৰিব। তাততো অসম চৰকাৰতো কোনো হস্তক্ষেপ নাই। খালি অসম চৰকাৰে এটাই কাম কৰি দিব লাগে, তেওঁলোকক টেট পাতি দিব লাগে। তেওঁলোকে ৰিকুৱেষ্ট কৰিলে আমি টেট পৰীক্ষা পাতিব পাৰোঁ। কাৰণ বিটিআৰৰ নিযুক্তি লৈ পেলাই অসম চৰকাৰতো একো কথা নাই।